ৰাস্তাটো বেয়া কাৰণে আজি চাইকেলখন লৈ ওলালোঁ মোৰ তামোল বাগানখন চাব যাওঁ বুলি। যিহেতুকে সেইদিনাখন ধান বান্ধিব আহোঁতে 20 টকা বাকী হৈছিল, বোলো সেইখিনিকে দি যাওঁ বুলি সোমালোঁ মিলালা ঘৰত। তোৰ সেইদিনা 20 টকা এটা দিব আছিল নহয় ধান বনা। দেখছা না গাইজ কি লেতেৰা ৰাস্তা। এই ৰাস্তাৰে চাইকেল চলাই ওলালোঁ আৰু বাগানলৈ বুলি। মোৰ বাগানখন নাপাওঁতে এইখন হৈছে আমাৰ গাঁৱৰে এজন ককাৰ বাগান। তো সোমাই গ'লোঁ মই বাগানত কি কৰি আছে চাওঁ বুলি। দেখা পাইছে না গাইজ, বুঢ়া মানুহ হ'লেও কি বঢ়িয়া বাগান বনাই থৈছে আৰু আপুনি বিচনাৰ ওপৰত ৰীল চাই আছে। কি কৰা? ককাৰ ফালে জাৰ্চি গাইও 3টামান আছে, গতিকে তাৰ কাৰণে আঞ্জাবাৰীৰ মাজত ঘাঁহ কাটি আছে। তাৰ পাছত আৰু আহিলোঁ মোৰ বাগানৰ ওচৰতে থকা আমাৰ গাঁৱৰে আৰু এজন ককাৰ বাগানখনলৈ। টোপনি মাৰি থাক যা ঘৰত। মই দিয়া গুটিকেইটা না বেলেগ বেলেগ অলপ তামচা কৰি মানে ধেমালি কৰি ককাৰ বাগানখন চাই মানে আঞ্জা অলপ কৰিছিল, তাকে চাই ওলাই আহিলোঁ মই তেওঁৰ বাগানৰ পৰা। এয়া ফাইনেলি লোকৰ বাগান চাই চাই আহি পালোঁ মোৰ নিজৰ বাগান। বাকী ঠিকেই আছে, ঘাঁহ চাহ কাটি থৈ গৈছোঁ আৰু টেনশ্যন নাই, পূৰা অ'কে আছে। হ'ল সৰু ট্ৰেক্টৰ এখনেদি মাজে মাজে হাল বাই পিনে সাৰ মাৰি দিব পাৰিলে আৰু টেনশ্যন নাই, বঢ়িয়া চুম্মেশ্বৰী। অ'কে থাকা বুলিহে ক'লোঁ কিন্তু অ'কে নাই। এয়া সেইদিনা উঠাই থৈ যোৱা বেৰাখন ভাঙি চেচ নাই আৰু এতিয়া। কোনোবা পণ্ডিতে লগ পোৱাকৈ গৰু দি গৈছে, এতিয়া কি কবি, গৰুটোকে গৰু কবি নে মানুহটোকে গৰু কবি। সেইবিলাক বাদ দি আহিলোঁ পথাৰ চাবা। ৰাস্তাৰ ওপৰে ওপৰে চালোঁ, দেখাত অল অ'কে আছে, বাকী ভিতৰত কি আছে নাজানো। এতিয়া আৰু ঘৰত যাওঁ বাই, বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। তাৰ কাৰণে ফ'ল' শ্বেয়াৰ ছাবস্ক্ৰাইব যি কৰিব লগা আছে প্লিজ।